এই সিডলি বিধানসভা সমষ্টিত এইবেলি ভালকৈ নিৰ্বাচনটো চলি আছে। ৰাইজে ওলাই আহিছে, নিজৰ নিজৰ ভোটদান তেখেতসকলে কৰি আছে। আৰু মই ভাবোঁ ৰাইজে এইবেলি সিডলি বিধানসভা সমষ্টিত UPPLৰ কেণ্ডিডেট আমাৰ ৰঞ্জিত বসুমতাৰী ডাঙৰীয়াক নিশ্চয় ভোটদান কৰিছে। আৰু যি ধৰণে আমি যোৱা 5 বছৰ চৰকাৰ চলাইছিলোঁ আৰু হাগ্ৰাম মহিলাৰীৰ এই চৰকাৰ অহাৰ লগে লগে যি ধৰণে ইয়াত এটা অশান্তি আৰম্ভ হৈ গ'ল। আমি মেল মিটিঙত প্ৰচাৰ অভিযানত এইবিলাক কথাই ৰাইজৰ লগত কৈছিলোঁ। ৰাইজসকলে এই কথাত সন্মতি জনাইছিল আৰু তেখেতসকলে কৈছিল প্ৰমোদ বড়োৰ চৰকাৰটো যোৱা 5 বছৰত যি ধৰণে চৰকাৰ চলাইছিল আৰু যি শান্তিৰ পৰিৱেশটো আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত যে এটা সমন্বয়টো গঢ়ি তুলিছিল, জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৱে কাম কৰিছিল। গতিকে এইটো আমি মিছ কৰিছোঁ। আমি বিচাৰোঁ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বতে আকৌ অসম চৰকাৰত এটা ভাল ভূমিকা UPPL দলে লওক, এইটো বুলি ৰাইজে আগবাঢ়ি আহিছে নিচিনা মোক লাগিছে। আৰু তেখেতসকলেও যি এটা আমাক আশীৰ্বাদ প্ৰদান কৰিছে বুলি আমি ধৰি ল'ব পাৰিছোঁ। নিশ্চয় এইবেলি সিডলি বিধানসভা সমষ্টিত আমাৰ UPPLৰ প্ৰাৰ্থী ৰঞ্জিত বসুমতাৰী ডাঙৰীয়া ৰাইজৰ সঁহাৰি লৈ বিপুল ভোটৰ ব্যৱধানত তেখেতে জয়যুক্ত হৈ যাব। আমি UPPL দলে এইবেলি BTRৰ বাহিৰত 3খন আৰু BTRৰ ভিতৰত 15খন আসনতে আমি প্ৰাৰ্থী থিয় কৰাইছোঁ। আমি পোৱা ইনফৰমেশ্যন মতে BTRৰ 15খন আসনতে UPPL দলে ভালকৈ যুঁজ দিছে। আমাৰ ইনফৰমেশ্যন মতে 13টা সমষ্টি 15টাৰ ভিতৰত 13টা সমষ্টি UPPL দলে নিজৰ দখলত লৈ আহিবলৈ সক্ষম হ'ব বুলি এতিয়ালৈকে যিমান ভোট দান প্ৰক্ৰিয়াটো হৈছে ইয়াৰ পৰা এটা আমি ইনফৰমেশ্যন এটা পাই আছোঁ। নিশ্চয় যদি ৰাইজে যি ধৰণে সঁহাৰিটো আমাক জনাইছিল আৰু আমাৰ প্ৰচাৰ অভিযানো এইবাৰ বেলেগ ধৰণে আছিল। আমি ৰাইজৰ পদূলি গৈছিলোঁ, ৰাইজৰ ঘৰে ঘৰে গৈছিলোঁ, ৰাইজক কৈছিলোঁ, চুবা গৈছিলোঁ আৰু ৰাইজৰ লগত বহিছিলোঁ। আমি যি ধৰণে কাম কৰিব বিচাৰিছোঁ, জাতি জনগোষ্ঠী সকলোৰে যি ধৰণে কাম কৰিব বিচাৰিছোঁ, জনসাধাৰণৰ কাৰণে বিভিন্ন জনগোষ্ঠীৰ যিবিলাক ভিজন আছে এইটো ডকুমেণ্টছটো বনাই আমি কাম কৰিবলৈ বিচাৰিছিলোঁ। গতিকে এই সকলো কথাটো আমি কোৱাৰ পিছত আৰু শান্তি আৰু অশান্তিৰ কথাটো অলপ ইয়াত বিশেষকৈ গুৰুত্ব দিছে। গতিকে এই সকলো বিষয়টো লৈ আজি ওদালগুৰিৰ পৰা আৰম্ভ কৰি ওদালগুৰি, তামোলপুৰ, বাক্সা, চিৰাং, কোকৰাঝাৰত যি 15খন সমষ্টি আছে, 15খন সমষ্টিত 13খন সমষ্টি আজি UPPL জিকিব বুলি আমি ধৰিব পাৰিছোঁ। আৰু নিশ্চয় যদি ৰাইজে যি ধৰণে আমাক কৈছে আৰু এই ধৰণে আশীৰ্বাদ প্ৰদান কৰিছে তেনেহ'লে নিশ্চয় 13টা সমষ্টিত এইবেলি UPPL দলে ইয়াত জয়যুক্ত হ'ব।